নমস্কাৰ এণ্ড গুড ইভিনিং। আজি হৈছে দেওবাৰ আৰু দিনৰ দিনটো মানে ৰুমতে আছিলোঁ আৰু এতিয়া মানে অলপ আগতে মানে লগৰ এটা ৰুমলৈ আহিলোঁ, মানে বিশেষ কিছুমান কামৰ কাৰণে আহিলোঁ। আচলতে মানে কি আছিলে, ছেমিনাৰৰ পেপাৰ মানে প্ৰিণ্ট আউট কৰিবলগীয়া হৈছিলে, হাৰ্ড কপি মানে প্ৰিণ্ট আউট কৰিবলগীয়া হৈছিলে। চ' সেইকাৰণে মানে মোৰ লগৰটো ৰুমলৈ আহিলোঁ। তাৰ মানে কি কৰিব, এজন ষ্টুডেণ্ট হৈও তাত মানে কি কৰে, এই আমাৰ চব ইউনিভাৰ্চিটি মানে আমাৰ বিশেষকৈ থাৰ্ড চেমৰ মানে যিমানবোৰ প্ৰিণ্ট আউট আছে মানে তাৰ মানে কি ক'ম আৰু, তাৰ ৰুমতে মানে প্ৰিণ্ট আউট মেচিন আনি লৈছে, লেপটপ চেপটপ আনি লৈছে। সি বাৰু এক্সপিৰিয়েঞ্চ আছে বাৰু, তাৰ 2 বছৰীয়া এক্সপিৰিয়েঞ্চ আছে। মানে তাৰ ইউনিভাৰ্চিটি অহাৰ আগতে তাৰ ঘৰতে দোকান এখন আছিলে, বহুত ডাঙৰ দোকান এখন আছিলে। ত' তাতে সি কৰিছিলে আৰু এতিয়া মানে ইউনিভাৰ্চিটি আহি পেলাই চব বস্তু বাহানি আনিছে মানে। চ' তাৰ মানে এক্সট্ৰা এইটো খৰচ বুলি ক'ব পাৰে, মানে ছাপ'জ ৰুমৰ যিবোৰ খৰচ পাতি লাগে ন, খোৱা বোৱা সেইবিলাকৰ মানে সি ওলায় আৰু তেনেকৈ এমাহত আৰু অলপ। চ' দেখাই দিছোঁ আপোনালোকক, মানে এইটো ভাল এটা ভিডিঅ' হ'ব গৈ আছে, চাব। এজনী হৈছে এইজনী আৰু এজনী হৈছে সেইজনী। এতিয়া তোৰ হৈ গ'ল ন, কি আছিলে, এছাইনমেণ্ট হৈ গ'ল ন? আৰু তাইৰ এতিয়া কৰি আছে মানে কামত লাগি আছে, আৰু মোৰ মানে অলপ পিছত হ'ব। ছোৱালী মানুহ যে, সিহঁতৰ ফাৰ্ষ্ট টাইম লেডি ফাৰ্ষ্ট হৈছে যে, সেইকাৰণে আগতে হৈছে। আৰু ভাল লাগে তেনেকৈ আমাৰ লগৰে মানে বেলেগ মানে দোকানলৈ যাব নালাগে আৰু জাষ্ট আমি আজি মানে দেওবাৰ হোৱাৰ কাৰণে আজি আহিছোঁ তাৰ ৰুমত। নহ'লে মানে জাষ্ট ফোন এটা কৰিব লাগে, এই ভাই তোলৈ হোৱাটছএপত কিবা এটা দিছোঁ, প্ৰিণ্ট আউট কৰি আনি ইউনিভাৰ্চিটি লৈ আনিবি বাছ। আৰু টকা পইচা মানে অলপ দুদিনৰ পিছত দিলোঁ, একো নাই। আৰু আমাক মানে অলপ ডিছকাউণ্টো দিয়ে মানে সি। আৰু মানে বেলেগ দোকানত যিমানবোৰ লয় ন, কেপত যিমান যদি 5 টকা হয়, আমাক 3 টকা 4 টকাতে আমাক দি দিয়ে। আৰু যদি আপোনালোকে বিচাৰে তেনেহ'লে মানে বিশেষকৈ মানে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টবিলাকক কৈছোঁ, ফাৰ্ষ্ট চেম হওক বা থাৰ্ড চেম বা বেলেগ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টবিলাক কৈছোঁ, যদি আপোনালোকে বিচাৰে, যদি কষ্ট কৰিব মন নাই, জাষ্ট আপোনালোকে মোৰ লগত আপোনালোকে জাষ্ট এটা ফোন কৰিব, আৰু ডিপজিটি ফোন নম্বৰ মই ডেছক্ৰিপশ্যনত দি দিম। আৰু জাষ্ট আপোনালোকে তাত মেছেজ এটা কৰি দিব, আৰু তাত PDF দি দিব, আৰু ডিপজিটি একদম আপোনালোকক একদম ক্লাছৰুমলৈ গৈ পেলাই নিদিয়ে মানে, জাষ্ট মানে সিও ইউনিভাৰ্চিটি যায় ন, চ' আপোনালোকক মানে প্ৰভাইড কৰি দিব। আৰু ভাল কাম কৰিছে আমাৰ ভাই, একদম কি কৰিব আৰু বহুত ভাল কাম কৰিছে। আৰু আমি হৈছে একে গাঁৱলৈ পৰা অহা ন, চ' মানে নিজস্ব মানে খৰচ আছে গুৱাহাটীত, যিমানবোৰ খৰচ আছে আমি আপোনালোকে গম পায় কিমান খৰচ হয় গুৱাহাটীত। যদি এখন পৰিয়াল এজন হওক বা দুজন হওক, এটা পৰিয়ালৰ নিচিনা হয়, যিমানবোৰ ঘৰত যিমানবোৰ মানে কি বস্তু বাহানি লাগে ন, ইয়াতো মানে একেই লাগে ন। চ' মানে খৰচাটো আছে গুৱাহাটীত, চ' মানে তেনেকৈ মানে এক্সট্ৰা এটা খৰচ মানে ওলাব পাৰোঁ মানে। চ' তেনেকৈ মানে সৰু এটা মানে বিজনেছ বুলি ক'ব পাৰি, আৰু অলপ মানে আৰম্ভ কৰিছে। চ' আপোনালোকে হেল্প কৰিব। আৰু আমাৰ কাষ্টমাৰ দুজনী আছে, বিশেষকৈ আমাৰ ক্লাছমেট হয়। চ' তেওঁলোকৰ পৰা অলপ ৰিভিউ ল'ম বাৰু। চ' চাব কি ভাবা বাৰু, এই ডিপজিটি এনেকৈ ভাল পদক্ষেপ এটা লৈছে ন, নিজস্ব কিবা এটা ইনকাম, আৰু আমাৰো বহুত সুবিধা হৈছে। কি ভাবা, কি কোৱা তাৰ বিষয়ে? আমাৰ ভাল লাগিছে, আমাৰ লগৰ কোনোবা এনেকৈ আগবাঢ়ি গৈছে। এতিয়া ৰাতি 12টা বজাত বা 1টা বজাত ধৰক আমাৰ কিবা এছাইনমেণ্ট উলিয়াব, আমি পাহৰি গ'লোঁ। ৰাতি 12টা এটাত ডিপজিটিক আমি অকল এটা ফোন কৰোঁ, আৰু সি পিছদিনা এছাইনমেণ্টটো উলিয়াই আমাক ক্লাছত দি দিয়ে। সেইটো কাৰণে আমাৰ বহুত সুবিধা হৈছে, বহুত ভাল হৈছে ন, বহুত ভাল। আৰু সঁচাকৈ আমাৰ ভাই একদম মানে ইমান মানে ভাল পদক্ষেপ এটা লৈছে। চ' বহুত ভাল লাগিছে। চ' আপোনালোকে হেল্প কৰিব পাৰে তাক মানে। আৰু এয়া হৈছে আমাৰ ডিপজিটি ভাইৰ মানে ছেটআপ হয়, আৰু এইফালে লেপটপ আছে, লেপটপত এতিয়া কাম চলি আছে, আৰু এইজনীৰ কাম চলি আছে। তোমাৰ হ'ল না কাম? কিমান এক্সপিৰিয়েঞ্চ, কিমান ভাল মানুহ কৈ দে। বহুত ভাল হয়, আৰু যোনবোৰ খেলিমেলি হৈ থাকে চব ঠিক কৰি দিয়ে। আৰু যিবোৰ মাত্ৰ যেতিয়ালৈকে ঠিক নহয় সেইটোলৈকে কৰি নিদিয়ে, ঠিক হৈ যাব পূৰা পাৰফেক্ট হ'ব লাগিব, তেতিয়াহে সি উলিয়াই দিয়ে, নহ'লে ঠিক নকৰে। আৰু যিবোৰ মানে আমাৰ লিখিবলৈ কিছুমান ৰৈ যায় ন, চ' সিয়ে মানে আমাৰ গম পায় ন কি লিখিব লাগে, সি গম পাই দিছোঁ, সি চব লিখি পেলাই দি দিয়ে। প্ৰাউড অফ ইউ ভাই। राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो। ৱেলকাম টু মাই চেনেল ব্ৰ। আৰু তোমাক বহুত অভিনন্দন জনাইছোঁ আৰু থেংক ইউ জনাইছোঁ যে আমাৰ যিমান হ'লেও আমাৰ কামবোৰ যে ইমান সহজভাৱে মানে ইমান কম মানে অলপ হ'লেও সহজ কৰি দিছা। চ' তুমি কিমান দিনৰ পৰা সেইটো কামত লাগি আছা, বা তেনেকৈ মানে কিমান এক্সপিৰিয়েঞ্চ আছে, আৰু গুৱাহাটীত মানে কেনেকৈ তুমি তাৰপৰা মানে আনিবলগীয়া হ'ল, তেনেকৈ মানে কিবা এটা ক'বা নেকি, কৈ যা। আচলতে কথাটো এনেকুৱা ধৰণৰ, মই এই ক্ষেত্ৰখনৰ লগত যোৱা 3 বছৰ ধৰি মই জড়িত হৈ আছিলোঁ। যেতিয়া মই লকডাউন হৈ আছিলে, তাৰ আগত মোৰ এখন কম্পিউটাৰ দোকান আছিলে, আৰু তাৰপিছত মই সিদ্ধান্ত ল'লোঁ যে মই মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে গুৱাহাটী আহিম।
তাৰপিছত ইয়াতো মই আহি দেখিলোঁ যে মোৰ কিবা প্ৰিণ্ট আউট এটা কৰিব হ'লে কিবা যদি মই এটা জেৰক্স কৰিবলৈ হয় মই অলপ দূৰলৈ যাব লাগে। মই ভাবিলোঁ কি এই সৰু সুৰা কামবিলাক মই নিজেও কৰি থ'ব পাৰোঁ। এতিয়া ৰাজাই যেনেকৈ কৈ আছে ইমানো ডাঙৰ কিবা কম্পিউটাৰ অপাৰেটৰ মই নহয়। না ডাঙৰ হ'ল ইয়াৰ তুমি যে পঢ়ি থকা টাইমত যে সেইটো যে ভাবিছা ইয়াৰ সেইটোৱে আৰু বহুত ফটোশ্বপৰ কাম অলপ কৰোঁ, বিশেষকৈ মই গ্ৰাফিক্স বনোৱাৰ লগত অলপ জড়িত হৈ থাকোঁ। তেনেকুৱা ধৰণৰ কামবিলাক কৰি ভাল পাওঁ। এই কাম কৰোঁ বুলি নহয়, কিবা এটা শিকি আছোঁ। তেনেকৈ আজৰি টাইমত হয় নিজৰ কিবা এটা হয়। আৰু আমাৰ ইউনিভাৰ্চিটিৰ চবত আৰু আটাইবোৰ বেনাৰ এই আমাৰ ভায়ে বনায় মানে বহুত ধুনীয়া বনায়। আৰু আমাৰ HOD ছাৰে প্ৰতিবাৰে তাৰ প্ৰশংসা কৰে মানে আমাৰ ক্লাছত মানে বহুত ধুনীয়া বনাইছে বুলি। চ' আচলতে মই কামবিলাক শিকিহে আছোঁ এতিয়ালৈকে। মই যে পাৰিছোঁ বা কামটো কৰিছোঁ সেইটো নহয়, মানে এইটো শিকি থকা হৈছে। কিমান দূৰ হৈছে আৰু ৰাইজে জানে, সেয়াই আৰু কাম লাগি আছোঁ। কিমান দূৰ কি হয় দেখা যাওক। এতিয়া মোৰ লগৰখিনিক সহায় কৰি আছোঁ, কিবা এটা পাইছোঁ মই, কিবা বুলি নহয়। কোনোবাই কিবা এটা কৰিবলৈ আহিছে মই সহায় কৰি আছোঁ। যিমানবোৰ অনলাইন হয় আপোনালোকে জাষ্ট যিকোনো জব হওক বা স্কলাৰশ্বিপ হওক বা এডমিশ্যন হওক বা চ' সেইবিলাক মানে ভাই কৰে মানে। চ' আৰু ফটো কিবা প্ৰিণ্ট কৰি ওলোৱা চব মানে চব DTV হওক বা চব ইণ্টাৰনেট কাম হওক চব কৰে। চ' আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। মই বাৰু কৈছোঁ আগত ডিছক্ৰিপশ্যনত মোক ভাইৰ ফোন নম্বৰ দি দিছোঁ। চ' নে কি কোৱা ভাই? সেয়া দা কি খবৰ? এই আজি ক'ত গৈছিলি? ফিল্ম চাইছিলি? কোনখন চাইছিলি? কেনেকুৱা ৰিভিউ দিবা নেকি? কিমান 5 ষ্টাৰ ভিতৰত কিমান দিবা বুলি ভাবিছা? 3 চাব লাগিব। চ' লগ পাম কাইলৈ। চ' আজিলৈ বাই বাই আৰু চি ইউ নেক্সট ভিডিঅ'। চ' তেনেকৈ আজি মানে তেনেকৈ বিশেষ ধৰণৰ আপোনালোকৰ ব্লগ চলগ বা তেনেকৈ চাবলগীয়া জেগা তেনেকৈ কৰা নাই। জাষ্ট মোৰ ভাইলৈ আহিলোঁ। মই ভাবিছোঁ দেই তাত যে ইয়াত গৈ পেলাই ভিডিঅ' এটা কৰিম। যিমান হ'লেও ভাল লাগিছে কাম, যিমান হ'লেও নিজস্ব 1 টকা 2 টকা হ'লেও ইনকাম কৰি আছে। মানে ইনকামটো ফাৰ্ষ্ট টাইম নাহে, প্ৰথমতে নাহে যে আমাক হেল্প কৰিছে, ছেকেণ্ড টাইমত আহে। হ'লেও যিমান হ'লেও গুৱাহাটীত যেতিয়া আছে, ৰুম লৈ আছে, যিমান হ'লেও টকা পইচাটো 1 নম্বৰতে দিবই লাগিবই, প্ৰেফাৰেঞ্চ দিব লাগিবই। কাৰণ ইয়াত যিমান হ'লেওতো ইয়াত টকা পইচাৰ কথা আহে, যিমান হ'লেও ৰুম ভাড়া হওক বা এডুকেশ্যন তেনেকৈ আৰু কাৰেণ্ট বিল এইবিলাকতো আপোনালোকে গম পায় ইয়াত কিমান বস্তু দাম বেছি হয়। চ' ভাল লাগিলে যিমান হ'লেও আজি ভিডিঅ'টো কৰি ভাল লাগে, নিজৰে ভাল লাগিছে। চ' বাই বাই, চি ইউ নেক্সট ভিডিঅ'।